সেই কিখনো কৰি পেলালে তুলিকা পেপটো দি আমাৰ লেখীয়া দুখীয়া মানুহবোৰে কেনেকৈ সদায় সদায় ভিডিঅ' বনাম হয় বৰ আমনি পাইছোঁ আৰু দেই ইমান দাম দি বস্তুবোৰ কিনিব লাগিব ইচ্ছা মোৰ পইচাবোৰ এনেই গ'ল আৰু দেই বাৰু পইচাবোৰ গ'ল আপোনালোকৰ কি খবৰ ভালনে বাৰু মোৰ হ'লে আছোঁ আৰু দেই পৰীক্ষা দি আমুৱাই গ'ল মানে কৈছোঁ নহয় যেনে তেনে বিহুৰ আগত পৰীক্ষাবোৰ দি মেলি আজৰি হ'লোঁ আৰু দেই এতিয়া কিন্তু বিহু ফালি দিম আকৌ এই হাৰামি ছাগলীকেইটা অকল ভিতৰত সোমাই বে কৰি থাকে ইহঁতক মই বিহুৰ দিনাখনে বাপেক মুচৰি পেলাম আৰু কান্দে ধনেশ পক্ষী প্ৰতিমা ঐ গছৰে ধুন্দতে ঐ গছৰে ধুন্দতে ঐ খায় নুংগু চাবলৈ ভোক বাহ বৰ বেলেগ গান গাইছ দেখোন গাইছো নিজৰ মুখে গাইছো তোৰ মুখে গাইছো এইটো আহা বঢ়িয়া এই কি হ'ল এইটো ইণ্টাৰফেচটো মানে কি হ'ল মানে ঐ কাকো যে কিনিব পৰা নাই ডাউনলোড হোৱা নাই ডাউনলোডিং দেখাই আছে নেজানো দেই মই হ'লে একো নেজানো দেই ভিডিঅ' চিডিঅ' বনোৱা পাতিম আৰু মই হয় দেও এনেকৈ হ'লেনো কেনেকৈ ভিডিঅ'বোৰ বনাবি হয় নোৱাৰি নহয় এনেকৈ বনাব এপটো লেগাব হেঙাব আইঅ এতিয়া যে মাথাটো বেয়া কৰি পঠিয়াই দে মোৰ মোবাইলে বেয়া নে এপটোৱে বেয়া নে কি নেজানো আৰু দেই বাকীবোৰেনো কেনেকৈ বনায় একো দুনত গম পাৰিম বাদ দে থ যেতিয়ালৈকে এনেকৈ বনাব পাৰি বনাই থাকিলেই হ'ল আৰু তাকে আৰু যেতিয়ালৈকে পাৰোঁ এনেকৈ বনাই থাকিম ৰাইজে বা কি কয় চাই পিনি ভাল পায় নে নাপায় নে ক্লাছৰুমটো অ'পেন হ'ব নহয় চাগে সেইটোতো চাবি আকৌ বনাবলৈ তাকে চাব লাগিব বিহুৰ পাছৰ পৰা আৰু তহঁতৰ ঘৰ এই কুকুৰ মেকুৰী ছাগলী কুকুৰা ইমান চিঞৰি থাকে যে এইবোৰ ভিতৰতে সোমাই থাকে নি এনি টাইম এই বলিয়াবোৰ কি কবি আৰু খাই পেলাম কোনোবাই দিনাখন মই হামকভি বোলানা পৰেগা খানে কে লিয়ে মাতিম কিয় নামাতিম ৰে অথনি যে গাই আছিলি গানটো পাছৰডোখৰ গা আকৌ গাইছোঁ ৰ ঐ মোৰে মনৰ পক্ষী প্ৰতিমা ঐ কান্দেনো দুখতে ঐ কান্দেনো দুখতে ঐ চাবলৈ জান তোমাৰে মুখে ঐ প্ৰতিমা ফুলে বৰণীয়া পাতে সেউজীয়া তোমাৰে প্ৰতিমা মাতে মৰমীয়া মাত মজা হৈছে এই বিহু পাইছেহি যে এইবাৰ ফালিব লাগিব ফালিব লাগিবতো আকৌ নতুন গান এটা আহিছে যে শুনিছে নাই কোনটো গান মন ৰজাই সভাসদক মাতিছে মোৰ দেহাই ৰাণী লাগে বুলিছে শুনিছো এই নিতুলৰ গানটো নহয় জানো বৰ মজা লাগে শুনি তো আকৌ সেই গানটোৱে অযোধ্যাৰ ৰামচন্দ্ৰ সহিতে সীতা দেৱী কৈলাশৰ শিৱ গোসাঁই একাষত পাৰ্বতী যেনেকৈ হবি নে মোৰ তেনেকৈ বাৰু তোৰ পৰীক্ষা কেনেকুৱা হ'ল কচোন ফালি দিলো একদম লিখি বহি ফালি পঠিয়াইছো মজা কৰিলি মই মানুহটোৱে মজা ন বাৰু মই মাক চাহ একাপ বনাবলৈ কৈছো মা আমাৰ এই পেট পোহাটো আহিছে চাহ একাপ লৈ আহিবি আৰু মোলৈ আনিবি নিজে হপাই আহি বৰ মোক পেট পোহা খাবলৈ আহিছে হ'ব দে আমাৰ কুচুমদা নতুন গানটোকে গাওঁ অকণমান বুকুৰে মাজত অনুভূতিৰে লগত মই কথা পাতো তোৰে তই এই থৈ নাযাবি মোকৈ পাহৰি নাযাবি মোকৈ সদায় থাকিবি তই মোৰে মন মইনা হৈ মজা বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই মোৰ মোবাইলটোৱে কিবা হৈছে নে এপটোৱে কিবা হৈছে নেজানো আৰু দেই লাগি ধৰিছে সেইকাৰণে আজিলৈ হ'ব আকৌ বনাম ভিডিঅ' চিন্তা নকৰিব অকণমান চাই ল'ব লাগিব ক'ত কেনেকৈ কি কৰিব লাগিব গম পাইছে নহয় এই নতুন আপডেট দিয়াৰ পৰা মাথাটো বেয়া হৈ গৈছে আৰু মানে গতিকে বন্ধুসকল মই চব চালি জাৰি চাই কেনেকৈ কি কৰিলে কেনেকৈ ভিডিঅ'বোৰ বনাব পাৰি সেইবোৰ চব চাই ল'ম তাৰপিছত ভিডিঅ' বনাম দেই আপোনালোকে বেয়া চেয়া হ'লে নাপাব কিন্তু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আকৌ যেতিয়া আমি ভিডিঅ' দিওঁ আপোনালোকে সোনকালে পাব দেই ধন্যবাদ